वेलकम टू डे 6 ইয়াত মই দেখিবলৈ পাইছে আমি তিনিটা এটা মোমেন্টাম যোনটো হয় সেইটো আমি ক্যাপচাৰ কৰিবলৈ চেষ্টা কৰিম তাৰ বস্তুখিনি এনালাইসিস কৰিলো আমাৰ ক্যাৰি ফৰৱাৰ্ড পজিশনটা আছিল তাক অলপ এডজাস্ট কৰিবলৈ চেষ্টা কৰিছিলো কল সাইড লৈ গৈছিলো আজি গেপ ডাউন খোল খাই গ'ল এডজাস্ট কৰিবলৈ অলপ চেষ্টা কৰিলো কিন্তু নহল গৈ লাষ্টত ঠিক আছে বহুত কিটা ট্ৰেড লোৱা হ'ল এডজাস্ট কৰিবলৈ বাট নহল গৈ লাষ্টত আমাক লছ দিলে এটা থৈ দিলো আমি ঠিক আছে সৰি ফিল্মৰ নতুন এটা ভিডিঅ' আপোনাক আকৌ স্বাগতম আজি হৈছে আমাৰ ডে 6 ডে 6 ৰ দিনাখন কি নতুন ট্ৰেড আপোনাক দেখুৱাম এটা অলৰেডি আমাৰ পজিশন হেতু আছিল আমাৰ ক্যাৰি ফৰৱাৰ্ডৰ পজিশন ঠিক আছে কল লৈ গৈছিলো কিন্তু মাৰ্কেট তলৰ ওপৰ হ'ল তাত আমাক লছ দিলে সো হেতু অলপ এডজাস্ট কৰিব চেষ্টা কৰিছিলো এডজাস্ট কৰি প্ৰফিট আনিব চেষ্টা কৰিছিলো বাট আলটিমেটলি প্ৰিমিয়ামটো একেবাৰে গলি গ'লগৈ লাষ্টৰ ফালে সো হেতু লাষ্টত ইমানটো লছতে থাকিলে এতিয়া আমি চাও বেলেগ কিবা ট্ৰেড ল'ব পৰা যায় নেকি আমি তিনটা আজিব হ'ল ইয়াৰ কিবা তিনটা বজাৰ যোনটো মোমেন্টাম থাকে হেতু ক্যাপচাৰ কৰিব পৰা যায় নেকি আমি চেষ্টা কৰো ঠিক আছে ব্যাংক নিফটি তো উলিয়াই লৈছো নিফটি তো ইয়াত লটকি আছে ব্যাংক নিফটি নিফটি এটা উলিয়াই ৰেডি কৰি লৈছো নিফটি ডাউন সাইড দেখুৱাইছে ব্যাংক নিফটি ডাউন সাইড দেখুৱাইছে নিফটি ডাউন সাইড okay let's wait for the momentum in few minutes we'll capture it up clear so আমি ফিন নিফটিত ক্যাপচার কৰিম ঠিক আছে ফিন নিফটিত ক্যাপচার কৰিম ফিন নিফটি নিফটিত ক্যাপচার কৰো অপশন চেইনটোত ৰেডি কৰি লওঁ কোনটো প্ৰিমিয়াম আমি পিক আপ কৰিম ফৰ দা মোমেন্টাম এটা প্ৰিমিয়াম কল সাইডৰ আৰু এটা প্ৰিমিয়াম পুট সাইডৰ আমি লওঁ পুট সাইডৰ প্ৰিমিয়াম খিনি বহুত বেছি বাঢ়ি আছে চলো পুট সাইডৰ কল সাইডৰ প্ৰিমিয়াম লওঁ পুট সাইডৰ প্ৰিমিয়ামটো পুৰা ফাটিছে ফিন নিফটি কল সাইডৰ প্ৰিমিয়ামটো পুৰা পৰি গৈছে ফিন নিফটি পৰি গৈছে ব্যাংক নিফটি পৰি গৈছে নিফটি পৰি গৈছে নিফটিৰ ট্ৰেন্ড লাইনটো আছে ওকে ব্যাংক নিফটি ট্ৰেন্ড লাইন ব্ৰেক কৰিছে লেটস ওয়েট তিনটা বজাৰ মোমেন্টামটো আমি ক্যাপচাৰ কৰাৰ চেষ্টা কৰিম few minutes to go मैं এটা কাম কৰো ফিন নিফটি চাৰ্টখনতে আমি দুইটা প্ৰিমিয়াম ৰেডি কৰি লওঁ বেটাৰ না তিনটা ভাগত ভাগ কৰি লওঁ ফিন নিফটিটো মাজত আছে এফালে আমাৰ প্ৰিমিয়ামটো আছিলে 22850 পুট 22850 পুট 22850 ফিন নিফটি আচ্ছা পুট আছিলে 22850 put fin nifty okay fin nifty premium to lolo okay to আকৌ next আমি ললো কল সাইডৰ কাৰণে হৈছে 22950 টেক এটা আমাক চাৰ্ট নালাগে 22950 আমাৰ ফিন নিফটি কল বহুত পৰিছে ফিন নিফটি প্ৰিমিয়ামটো পুট সাইডৰ বেলেগ এটা লওঁ ফিন নিফটি পুট সাইডৰ প্ৰিমিয়াম 22800 to pick up karo 22800 fin nifty put okay chalo scalper mode on kori do jonto premium lom scalper mode on kori dim thik ase okay
পুৰা তললে পৰিছে। টাইম ফ্ৰেমটো 1 মিনিটৰ কৰি লওঁ। বেছড অন হাই ল' ব্ৰেক আমি ইয়াত ট্ৰেড ল'ম, ঠিক আছে। আমাৰ ফিন নিফটিৰ কাৰণে 55 কেণ্ডেলৰ হাই, তাৰপিছত ইয়াত কেণ্ডেলৰ ল' মাৰ্ক কৰি ল'ম, ল' বনিব দিওঁ। যোনফালে ব্ৰেক হ'ব সেইফালে আমি স্কেল্পাৰ মোড লৈ কোৱান্টিটি 100 লৈ আমি অৰ্ডাৰ প্লেচ কৰিম, ঠিক আছে। Let's wait for 3 more minutes. বেংক নিফটি ব্ৰেক তলত আছে, নিফটি ক'ত গ'ল, নিফটি তললৈ আহিব লাগে, তললৈ আহিছে, বঢ়িয়া। This is expected. পেটাৰ্ণটো কিয় হৈছে এনেকুৱা মই বুজাই দিছোঁ, চাই লওক। এইটো যোনটো মমেণ্টাম দিছে, এইটো ইয়ালৈকে ব্ৰেক কৰি যাব লাগে ৰুলৰ মতে, ঠিক আছে। যিহেতু মাৰ্কেট শেষো হ'ব হ'ল, মাৰ্কেট ইমানটো নাহিবও পাৰে, ইমানটো কাৰণে আহিলে ভাল। অ'কে, ৰিজেকশ্যনো লৈছে, চলো। অ'কে, 3টা বজাৰ মমেণ্টামটো আমি কেপচাৰ কৰিবলৈ চেষ্টা কৰিম। 255ৰ পৰা 250 মানে 3টা বজালৈকে, যোনটো লাষ্ট কেণ্ডেল 3টা বজাৰ মাৰ্ক কৰিম। 255ৰ পৰা একদম 3টা বজালৈকে কেণ্ডেলৰ হাই ল' একদম ল' য'ত মাৰ্ক কৰিছোঁ তাতে আহি ৰখিছিলে, ঠিক আছে। হাই ল' মাৰ্ক কৰিম, যোনফালে ব্ৰেক হ'ব আমি সেইফালে আমি স্কেল্পাৰ মোড অন কৰি থৈছোঁ, সেইফালে আমি ট্ৰেডটো লৈ ল'ম, ঠিক আছে। ওৱান মিনিট টাইম ফ্ৰেম লোৱা আছে, 1 মিনিটত যোনফালে ব্ৰেক হয় মানে যোনফালে ব্ৰেক হয় ক্লজিং দিয়ে, 1 মিনিট যিহেতু, ঠিক আছে। সেইটো হাইটো ওপৰত ছেট আপ কৰিব লাগিব। Okay, it's about to take the 3 PM move. Let's see. যোনফালে ব্ৰেক হয় 1 মিনিট কেণ্ডেল ক্লজিং, আমি এইফালে এন্ট্ৰি ল'ম। 10 পইণ্টৰ ষ্টপ লছ, 15-20 পইণ্টৰ টাৰ্গেট, বা যি মোমেণ্টাম দিলে উইল এক্সিট দ্য ট্ৰেড। ক্লিয়াৰ? এতিয়ালৈকে ব্ৰেক কৰা নাই, কিন্তু কৰিব দিয়ক, কোনোবা এফালে ক্লজিং হ'ব দিয়ক, যদি নহয় আৰু ন' ট্ৰেড। আজি মাৰ্কেট যিহেতু বহুত চাইডৱেজ আছিলে, RBI নিউজ ইত্যাদিও আছিলে, আৰু মাৰ্কেটটো ইমান কণ্ডিশ্যন ভাল নাছিলে, বেছি একো অবজাৰ্ভ কৰা নাই। 3 PM মুভটো এক্সপেক্টেড, এটলিষ্ট আজিৰ দিনটোত। নিফটি এক্সপায়াৰী প্লাছ RBI নিউজ ইত্যাদি ওলোৱা যিটো মোৰ এনালিচিছৰ মতে we should see the move downside. Let's see. যদি আমি অবজাৰ্ভ কৰোঁ না, পুট চাইডৰ প্ৰিমিয়াম অফ ফিন নিফটি যদি এৰাউণ্ড 172ৰ ওপৰত যায়, সি উৰি যাব। যদি পুট চাইডে ব্ৰেক হয়, এটা চাইডৰ ব্ৰেক হোৱা নাই, ৰখি আছে, ৰখি গ'লে চাইডৱেজ হৈ যাব। 3:05 মানলৈকে অবজাৰ্ভ কৰিম, তেনেহ'লে এক্সিট বন্ধ কৰি দিম। আচ্ছা, মোমেণ্টাম আহিছে, কল চাইডৰ কাৰণে আহিছে, আচ্ছা ঠিক আছে। স্কেল্পাৰ মোড অন, quantity 100, just 1 click buy, 1 click sell, হৈ গ'ল, ইমানটোৱে, বেলেগ টেনশ্যন ল'বই নালাগে।
ক্লোজিংটো দিয়া নাই আৰু 8 ছেকেণ্ডত দিব 5 4 3 2 1 এন্ট্ৰি লোৱা হৈ গ'ল এন্ট্ৰি আহি গ'ল আমাৰ ইয়াত ঠিক আছে লাইভ আহি গ'ল ইয়াত এন্ট্ৰি লেটছ সি চেল কৰিবলৈ ৰেডি হৈ থাকোঁ ইয়াত চেল কৰিব পাৰি নে ইয়াত কাটিব পাৰি নে ডাইৰেক্ট কাটিব পাৰি ঠিক আছে গৈছে আৰু যা মই চেল কৰিবলৈ ৰেডি কৰি থৈছোঁ আৰু যা 3 পইণ্ট গৈছে প্ৰিমিয়ামটো আকৌ পৰি নাহিবি আৰু 10 পইণ্টৰ ষ্টপ লছ 108ত আমি এক্সিট কৰি দিম আৰু এইফালে গ'লে এটলিষ্ট 10-15 পইণ্ট যাব লাগে দেন উইল এক্সিট আৰু যদি 3-10 বাজিয়ে যায় তেতিয়া আৰু এক্সিট কৰি দিম যি পইচা দিছে লছ দিছে তাতে এক্সিট কৰি দিম no need to wait for a target or the stop loss clear downside is doji money premium to 108 আমাৰ stop loss পৰি আহিছে okay let's see নিফটি যদি আমি চাব যাওঁ নিফটিত কি আছে চাওঁ আচ্ছা নিফটিৰ লগত কি একে চাইড হৈ আছে ফটোৱা মাৰ্কেট কৰি আছে ব্যাংক নিফটি একে ডজি it's 3-4 now তিনটা 4 হ'ল তিনটাৰ ওচৰত আমি এক্সিট কৰি দিম কাম কৰি ষ্টপ লছ লগাই দিওঁ আপোনালোকেও শিকিব এতিয়া ষ্টপ লছটো লগাবলৈ ৰাইট মই 8ত ষ্টপ লছ লগাই দিছোঁ ষ্টপ লছ 100টা প্ৰাইচ হ'ব আমাৰ 108ত টুডে ইন্ট্ৰাডে stop loss ছবিটা এসএল এলাও নকৰে ঠিক হ'ব একো নাই ম্যানুয়ালি এক্সিট কৰি দিম এটা লক্ষ্য আছে 3টা 6 হ'ল এতিয়া যাব চেষ্টা কৰিছে লেটস সি বাকি নো 3টাৰ পাছত আমি ওলাই দিম ডাইৰেক্ট ওৱান ক্লিক
It's 3-7 now. Nifty downside কাৰণে গৈছে, বেয়া Nifty লটকি আছে, যাবগৈ পাৰে পটককৈ, we can't say. Put side প্ৰিমিয়ামটো বহুত strong হয়. Okay, stop loss hit কৰিবলৈ গৈছে, 111 চলি আছে এতিয়া. আজি টাৰ্গেটটো নিদিব চাগে, because momentumটো আহিলে অলৰেডি আহি যায়, ইমান ৰখা চিষ্টেম নাথাকে. চিন্তা নহয় আৰু. Last one more candle wait কৰিম, will exit. Because there is no point waiting যদি momentum নাহে. And this option buyers and momentum traders, ঠিক আছে. Okay, Nifty downside গৈছে, এটা হলে কাহিব লাগে. $108.8 চলি আছে, 108 is our stop loss, 108 hit. So এইটো আমি আমাৰ লছত এক্সিট কৰিলো, 108 টকাত 10 পইণ্টৰ ষ্টপ লছ লিখিছিলো, 118 এন্ট্ৰি আছিলে, 15-20 পইণ্ট আমাৰ টাৰ্গেট থাকিলেহেঁতেন, ঠিক আছে. বাট ষ্ট্ৰেটেজিটো যেনেকৈ এক্টিভেট আছিলে আমি তেনেকৈ ল'লোঁ, বাট আজি সেইটো কামত নিদিলে তেনেকৈ বিশেষ একো, বা আমাকে ষ্টপ লছটো হিট কৰি ওপৰলৈ উঠি আহিছে. এতিয়া যদি গুচি যায়গৈ, ইটছ ৰিয়েলি বেড. কেতিয়াবা 3-10টো মোমেণ্টাম আহে. চ' আৰু এইটো কেণ্ডেল ৱেইট কৰি দিওঁ, এটা কেণ্ডেল যদি ওপৰ চাইডে মোমেণ্টাম আহে উইল টেক এ ৰি এণ্ট্ৰি, ডাউন চাইডে মোমেণ্টাম আহিলে উইল নট টেক এ ৰি এণ্ট্ৰি. নিফটিত যদি চাওঁ, নিফটি ইয়াৰ আকৌ ৰিজেকশ্যন কেণ্ডেল দেখুৱাইছে, বাট এটলিষ্ট ইয়ালৈকে আহিব লাগে টু ৰেচপেক্ট দ্য প্ৰাইজ একশ্যন. ক্লিয়াৰ. Okay, so no such significant momentum. So we are closing our day. Total overall market কিমান দেখুৱাইছে, overall 6,970 আমি ক্লোজ কৰিছোঁ, ঠিক আছে. চ' overall 8,000 আমাৰ লছত আমি ক্লোজ কৰিছোঁ, এটা কেৰি ফৰৱাৰ্ড লছ আৰু এটা আমাক যোনটো আমাৰ ইয়াত লছত 3,000 মোমেণ্টামত যোনটো আমাক নিদিলে. বাকী যদি এনে যদি চাবলৈ যাওঁ, আজি RBI নিউজ আছিলে, চ' ৰাতিপুৱা মাৰ্কেট লটকি গ'ল, তাৰপিছত মাৰ্কেট এনেকৈ জিগ চলি থাকিলে, এক ঝাটকাত ওপৰলৈ গ'ল আৰু তললৈ পৰি গ'ল. আমি ইয়াত ল'বলৈ চেষ্টা কৰিছিলোঁ, মানে চৰি ইয়াত ল'বলৈ, এইটো আমাৰ এইটো বস্তুটো দেখুৱালোঁ আপোনালোকক. নেক্সট 3,000 মোমেণ্টামটোৰ কাৰণে ৱেইট কৰিলোঁ, সি আমাক ওপৰলৈ ইনফিন নিফটি ওপৰলৈ দেখুৱালে, ব্ৰেক কৰি ক্লজিং দিলে, তললৈ গুচি আহিলে. এনেও যদি আমি চাবলৈও যদি যাওঁ,
বিশেষ একো পইণ্ট অফ মোমেণ্টাম দিয়া নাই পুট ছাইডৰ প্ৰিমিয়ামটো ঠিক আছে 3টা বজাৰ পুট ছাইডৰ প্ৰিমিয়ামটো যদি চাওঁ এডোখৰ ক্লজিং দিছে সি কিমান দিছে এডোখৰ পৰা 10 পইণ্ট তাত দি আহিছে 10 পইণ্ট 15-20 পইণ্ট টাৰ্গেট থাকে এইটো নিদিলে চ' ইট ৱাজ নট আ গুড ডে টু ট্ৰেড চ' আজি ভিডিঅ'টো ইমানটো আছিলে বেছি দীঘলীয়া নকৰোঁ লগ পাম অন ডে 6 ডে 7 till then keep trade